নমস্কাৰ, মই দীপ্তি আনটা ব্লকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মানে হৈছে চলিত চৰকাৰখনৰ জন্মদিন। সেই উপলক্ষে আমি ইয়াত মানে কেইগৰাকীমান বুথ কমিটিৰ সকলোখিনি মানে সদস্যই ইয়াত মানে জন্মদিন পালন কৰি এয়া যিহেতু টাইমটো মানে স্কুল টাইম হ'ল, গতিকে ইমানখিনি মানে উপস্থিত থাকিব পৰা নহ'ল। যিখিনি আছোঁ সেয়াই মানে অকণমান নিয়মটো পালন কৰিছোঁ আৰু জন্মদিন বুলি। ইয়াত তাৰে অকণমান দৃশ্য দেখাইছোঁ। এই বাইদেউ মানে ঘৰত মন মাৰি বহি আছিলে, সেইকাৰণে অকণ ফূৰ্তি লাগক বুলি বিহু শিকাই দিছে। চাওক পোনে আহিয়ে মানে ৰ'দটো অকণমান দিয়া দেখি একদম কি কামত লাগি আছোঁ চাওকচোন। একদম মানে অৱস্থা বেয়া আৰু লগালগ মানে এইখিনি জাৰিবলৈকে আছে। ধানখিনি ৰ'দত দি দিছোঁ, পাছবেলাকে ধানখিনি আকৌ জাৰি দিব লাগিব। চাওক উপায় নাই, মানে ৰ'দটো পাই ৰক্ষা পোৱা নাই। কিমান দি ধান মানে কেনেকৈ জাৰিম চিন্তা হৈছে, হ'লেওতো ময়ে কৰিব লাগিব, গতিকে কৰি থাকোঁ, চাওঁচোন কি হয়। এইফালে জাৰি আছোঁ, চালি আছোঁ, প্ৰতিটো মানে হেৰিয়ে হ'বগৈ নে নহ'বগৈ, বতৰো বেয়া কৰি আনিছে। যিমানখিনি পাৰোঁ জাৰিম, চালিম আৰু। এয়া চাওক, মই এতিয়া কিমান ধান চালিছোঁ, এইফালে জাৰিও আছোঁ। এতিয়া বেলেগ মানুহে ভাবিব এজনীয়ে ভিডিঅ' মোবাইল চোবাইলতে অকল ব্যস্ত থাকে নেকি বুলিব, হেৰি নকৰে, কাম নকৰে ঘৰত। কিন্তু এয়া চাওক, এইখিনি ধানো জাৰি আছোঁ, এইফালে ধান চালিও আছোঁ। বহুত মানুহে আজিকালি নিজে নকৰে এইখিনি কাম, কিন্তু মই এইবোৰ চব নিজে কৰিবলগীয়া কৰোঁ মানে। অৱস্থা বেয়া হৈ গৈছে মোৰ। এতিয়া মানে অকল দালি পাতিছোঁ আৰু কণী বইল, সিমানেই আৰু একো বনাই থাকিবলৈ নাই। তেনেকৈ খাম বুলি ভাবিছোঁ। গুড নাইট হৈ গ'ল আৰু। এতিয়াও মানে একদম ধান চান জাৰি মোৰ ভাগৰ লাগিলে, এইখিনি নোৱাৰোঁ কৰিবলৈ। এইবোৰ এনেকৈ থাকিলে এইযোৰ কাপোৰ চিলাই আছোঁ, এইযোৰ এখন মেখেলাখন নেকি। বদনাম কৰিছগৈ। গান এটা গাইছোঁ বদনাম বুলি, মই গাইছোঁ। তই গাইছ? মই গোৱাৰ কাৰণে বদনাম হৈ গ'ল। ভালকৈ গালেহে বদনাম নহয়। বদনাম কৰি ক'লৈ মানে গান আহি আছে, বিশ্বজিৎ দাই গাইছে। মই এনেই অকণমান আছোঁ আৰু। গানৰ নাম হৈছে বদনাম। 8 তাৰিখে ৰিলিজ হ'ব চাগে। সেইটো বদনাম নতুন বছৰৰ কাৰণে দিছে। চাব লাগিব তেতিয়াহ'লে। আমি ভাবিছোঁ আকৌ বদনাম আহি আছে 8 তাৰিখে। আপোনালোকে এবাৰ চাবচোন কেনেকুৱানো লাগিছে। আমাৰ ই অভিনয় কৰিছে। আজি আকৌ নেক্সট ডে হয়, চাওকচোন। ইয়াত মানে এই বাইদেউহঁতে বুজাইছে, মানে এই নাৰ্ছ বাইদেউহঁতে যে ৰাইজখিনি মানে সজাগ কেনেকৈ হ'ব লাগে, কি কথা বেমাৰ আজাৰৰ কাৰণে। আজি হৈছে বিশ্ব স্বাস্থ্য দিৱস। সেয়া চাওকচোন কি আলোচনা কৰিছোঁ অলপ। মানে কি দৰৱ নেকি, যিটো আমাৰ কাৰণে হেৰি থাকে, মানে কণ্টেইনাৰ আৰু ৰিপৰ্টটো যিটো মানে ডায়েগনচিছ যিটো পৰীক্ষা কৰে, সেইখিনি তেওঁবিলাকে কৰি যাতে সোনকালে আৰ্লি পৰ্যায়তে যাতে একো হেৰিয়ালৈ নোযোৱা ষ্টেজ নোহোৱালৈকে তেওঁবিলাকে সেইখিনি ধৰা পেলাব পাৰে। সেইটো ভৰাই লৈ ট্ৰিটমেণ্ট কৰাৰ লগে লগে আমাৰ একো মৃত্যুমুখত নপৰে। সেইকাৰণে আয়ুষ্মান কোনে কৰিবলগীয়া আছে? বদনাম নেকি? এইফালে লগ পালোঁ, আমাৰ ঘৰলৈ আহিছে। ডাইনিঙত থ'ব লাগিব। এয়া হেৰি মাংস বনাই আছে চাওক। ক'ত এইফালে খানা দিছোঁ আৰু লৰালৰিকৈ সুদাই নিকাই। এইফালে যি পাইছা খোৱা দেই। মজা, ইমান ধুনীয়াকৈ বনাই দিছে। ধন্যবাদ, আৰু ভালকৈ বনাওক, একদম ঘৰুৱা খানা।
দাইলত নিমখ নিদিলে আপুনি এনেই নকবি পাবি আকৌ এনেই নকবি সঁচা কথা কওঁ এনেই নকবি আৰু সঁচা কথা নিমখ নাই দিয়া আপুনি খাইছে নিজে গম পাব তেতিয়া নিমখ কিবা পাহৰিলে মনত ৰাখিব সেইটো কথা ভাল হৈছে বাকী যি খানাৰ মজা লাগিছে আহিলোঁ নিজৰ ঘৰ বুলি বনাই দিলে ঘৰৰ নিচিনাকৈ খাইছোঁ ঘৰৰ নিচিনাকৈ অঁ খাই দিয়া মজা মাংসটো মজা হৈছে কিন্তু দাইলত নিমখটো মাংস মজা কম হৈছে হ'ব পাৰে মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই